ছাত্ৰ ছাত্ৰীসকল, আজি মই আৰু এটা নতুন ভিডিঅ' লৈ আগবাঢ়িছোঁ। আজিৰ ভিডিঅ'টো হ'ল ক্লাছ 10ৰ মেথামেটিক্সৰ এক্সাৰচাইজ 1.1ৰ কেইটামান গণিত মই সমাধান কৰিম। তে বলক ভিডিঅ'টো লৈ আগবাঢ়ো। ইয়াতে কৈছে কি প্ৰথম নম্বৰ গণিত কৈছে কলনী বিধি ব্যৱহাৰ কৰি তলৰ সংখ্যাজোৰ কি কৰিব লাগে, গসাগু ওলাব লাগে, অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক আমি ওলাব লাগে। তে প্ৰথমতে দুটা সংখ্যা দিছে 135 আৰু 225। এই দুটাৰ ভিতৰত কোনটো ডাঙৰ? আমাৰ 225টো ডাঙৰ। গতিকে 135 গ্ৰেটাৰ দেন 225, অৰ্থাৎ এইটো ডাঙৰ, ডাঙৰটোৰ ফালে এনেকৈ দিব লাগে। তে কলনী বিধিৰ সূত্ৰটো হ'ল ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এইটো আমি জানো। গতিকে আমি ডাঙৰটো কি লিখিম? প্ৰথমতে ভাজক বুলি লিখিম আৰু ভাজ্য হ'ব, ভাজ্য আমি ডাঙৰটো লিখিম আৰু ভাজক হ'ব সৰুটো। এতিয়া 135ৰে 225ক হৰণ কৰিব লাগে। প্ৰথমতে কেইবাৰ যায় চাওঁ। তো 225ক 135 দি হৰণ কৰিলে প্ৰথমতে কেইবাৰ যায়? একবাৰ যায়। একবাৰ গ'লে বিয়োগ কৰিলে কিমান থাকে? 90। গতিকে আমাৰ ৰিমাইণ্ডাৰ কিমান হ'ল? 90। 135 পূৰণ 1 বাকী থাকে 90। তো 135টো ইয়াত আনিলে এবাৰ 90 দি হৰণ হ'ব। 90 দি হৰণ কৰিলে একবাৰ যায় আৰু বাকী থাকে কিমান? 45। এতিয়া আকৌ 90টো ইয়াত আনিলে 45 দি হৰণ কৰিলে দুইবাৰ। 45 দুগুণ 90, 0 থাকিল লাষ্টত। এয়া 90ক ক'ত গ'ল? ভেৰি গুড। 90ক এইটো হৰণ কৰা নাই। তো 90ক এনেকৈ যদি হৰণ কৰা হয় যে 90 হৰণ 45 কেইবাৰ যাব? দুইবাৰ। 45 দুগুণ 90, লাষ্টত 0, অৰ্থাৎ লাষ্টত যেতিয়া 0 হ'ব সেই সময়ত যেটো ভাজক থাকিব সেই ভাজকটি আমাৰ হ'ব কি? গসাগু। অৰ্থাৎ এটাকে গসাগু হ'ব 45। তে দ্বিতীয় প্ৰশ্নটো আছিল 196 আৰু 38220ৰ গসাগু ওলাব লাগে। ইয়াৰ ভিতৰত ডাঙৰ হ'ল আমাৰ এইটো, গতিকে এইফালে গ্ৰেটাৰ দেন চিনটো আমি এইফালে দিলোঁ। তো ভাজক হিচাপে প্ৰথমতে লিখিম ডাঙৰটো 38220, ভাজ্য হ'ব 38220 আৰু ভাজক হ'ব 196। 196ৰে 382ক হৰণ কৰিলে প্ৰথমতে কেইবাৰ যায় আমাৰ চাই লওঁ। 196ৰে এইটো হৰণ কৰিলে প্ৰথমতে একবাৰ দিলোঁ। 196 বিয়োগ কৰিলে 12ৰ 6 গ'লে 6, ইয়াত থাকিল কিমান? 7। 17ৰ 9 গ'লে 8, ইয়াত 2 থাকিল, 2ৰ পৰা 1 গ'লে 1। তো ইয়াতে কিমান হ'ল? 18620 হ'ল। গতিকে এতিয়া 196ৰে এইটোৰ মাজত হৰণ যায় 9 বাৰ। 9 বাৰ হৰণ কৰি 9ৰে পূৰণ কৰিলে এইখিনি হয়। বিয়োগ কৰিলে 12ৰ 4 গ'লে 8, আৰু ইয়াত থাকিল কিমান? 5। 15ৰ 6 গ'লে 9, ইয়াত থাকিল নাথাকিল, 7 থাকিল 0। গতিকে 980 হ'ল। 980ক 5ৰে হৰণ পূৰণ কৰিলে 980 মিলি যায়। গতিকে কি হ'ল? আমাৰ 195 বাৰ দিলে লাষ্টত যে 0 হয়। গতিকে 196 হ'ব আমাৰ ইয়াৰ গসাগু। এটাকে গসাগু 196। তো নেক্সট গণিতটো হ'ল 3 নম্বৰটো হ'ল 867 আৰু 255। ইয়াৰ কি কৰিব লাগে? কলনী বিধি ব্যৱহাৰ কৰি আমাৰ গসাগু নিৰ্ণয় কৰিব লাগে। ইয়াতে ডাঙৰ সংখ্যাটো হ'ল আমাৰ 867 আৰু সৰুটো হ'ল 255। তো 867টো প্ৰথমতে আমি ভাজ্য হিচাপে ল'লোঁ আৰু 255ক আমি ভাজক হিচাপে ল'লোঁ। এতিয়া হৰণ কৰিলে 867ক 255ৰে 3 বাৰ যায়। 3 বাৰ দি 3ৰে পূৰণ কৰিলে 765, মাইনাছ কৰিলে হয় 102। তো বাকী থাকিল 102। তে 255 ইয়াত আনিলে 102ৰে 255ক হৰণ কৰিলে কেইবাৰ যায়? এয়া 102ৰে দুইবাৰ, 2ৰে পূৰণ কৰিলে 204 হ'ল। 5ৰ 4 গ'লে 1, 5ৰ 0 গ'লে 5। গতিকে কিমান থাকিল? 51 থাকিল। লাষ্টত যে আমাৰ ৰিমাইণ্ডাৰ থাকিল কিমান? ভাগশেষ থাকিল 51। এবাৰ 102ক আমি 51 দি হৰণ কৰিলে, এই 51 দি হৰণ কৰিলে 50, 1ৰে 2 পূৰণ কৰিলে লাষ্টত যে আমাৰ কি হয়? 102 হয়। গতিকে লাষ্টত 0 থাকিব। যেতিয়া 0 হ'ব ভাজকটোৱে হ'ব আমাৰ কি? গসাগু, অৰ্থাৎ 51 হ'ব আমাৰ এইটো গণিতৰ গসাগু হ'ব আমাৰ 51। তাৰপিছত নেক্সটটো আছে 272 আৰু 1032। ইয়াৰ গসাগু ওলাব লাগে। ইয়াৰ ভিতৰত এই দুটাৰ ভিতৰত ডাঙৰ হ'ল 1032 আৰু সৰু হ'ল 272। ডাঙৰটোক প্ৰথমতে আমি ভাজ্য হিচাপে ল'লোঁ। 272ৰে হৰণ কৰিলে এনেকুৱা হয়। 1032ক 272ৰে হৰণ কৰিলে 4 দিলে বেছি হয় 1088 হয়। 4 দিলে ইয়াত আছে 1032
আর 3 দিলে কি হয় 8 1 6 হয়। তো মাইনাস করলে 12 6 গেলে 6 এর থাকিল 2 2 1 গেলে 1 10 8 গেলে 2 216 থাকিল। তো লাস্টত বাকি থাকিল 216। এতিয়া এই সংখ্যাটো ইয়াত আহিব আৰু 216 দি কি হ'ব হৰণ। 216 একবাৰ দিলে বাকি থাকে 56। এয়া 216 দি 272 হৰণ কৰিলে একবাৰ বাকি থাকে 56 থাকিল। এতিয়া আকৌ 216 আনিলো আমি ভাজ্য 56 এর হরণ পূরণ করে 3 বার পূরণ দিলে 48 আমার বাকি থাকে। এয়া 216 56 এর 3 বার গেলে 168 মাইনাস করলে 48। এতিয়া আকৌ 56 জ্যাদা নিলে 48 এর হরণ করলে একবার লাস্টত যায় বাকি থাকে আমার কিমান 8। এতিয়া আকৌ 48 ইয়াত আহিব 8 এর হরণ করলে 8 6 গুণ 48 লাস্টত 0 গতিকে গসাগু হ'ব আমার কিমান 8। এইটোৱে হ'ল আমাৰ সমাধান। তো নেক্সট গণিতটো হ'ল 405 আৰু 2520 মাজত ইকুৱেটৰ বিভাজন ক্ৰমিকা ব্যৱহাৰ কৰি গসাগু ওলাব লাগে। তো ইয়াতে 405টো সৰু আৰু 2520টো হ'ল ডাঙৰ, গতিকে আমি ভাজ্য হিচাপে প্ৰথমে ল'ম 2520 আৰু 405 দি কি কৰি প্ৰথমে ইয়াক হৰণ কৰি দিম। হৰণ কৰিলে এনেকুৱা হয় আমাৰ 405 দি 2520 মাজত কেইবাৰ যায় 6 বাৰ যায়। 7 দিলে বেছি হয়, গতিকে 6 বাৰ দিলে পূৰণ কৰিলে 2430 হয়। 0 পৰা 0 গ'লে 0, 12 পৰা 3 গ'লে 9। ইয়াতে 4 থাকিল, 4 4 গ'লে 0 দিব নালাগে, গতিকে কি থাকিল আমাৰ ৰিমাইণ্ডাৰ থাকিল 90। ইয়াতে 405 ল'লো, এইটো ইয়াত আহিব আৰু এইবাৰ 90 দি কি হ'ব হৰণ হ'ব। তে 90 দি 405ক হৰণ কৰিলে 90 দি 4 বাৰ পূরণ করলে কিমান হয় 360, বিয়োগ করলে হয় 45, গতিকে বাকি থাকে আমার কিমান 45। তো 90 দি 45 90 45 এর হরণ করলে দুইবার 90 দ্বিগুণে 45 লগত 2 পূরণ করলে কি হয় লাস্টত যায় 0 হয়, গতিকে ইয়াতে আমার গসাগু হ'ব 45। তাৰপিছত 6 নম্বৰটো আছে 155 আৰু 1385। ইয়াৰ ভিতৰত ডাঙৰ হ'ল আমাৰ এইটো, সৰু হ'ল এইটো, গতিকে ডাঙৰটো আমি কি কৰিম প্ৰথমে ভাজ্য হিচাপে ল'ম আৰু সৰুটোৰে এইটো কি কৰিম হৰণ কৰিম। 155 দি 1385 হৰণ কৰিলে প্ৰথমতে কেইবাৰ যায় 8 বাৰ যায়। প্ৰথমতে 8 বাৰ দিলে পূৰণ কৰিলে এইটোৰ লগত এইটো পূৰণ কৰিলে হয় 1240, বিয়োগ কৰিলে 5 শূন্য গ'লে 5, 8 পৰা 4 গ'লে 4 আৰু 3 2 গ'লে 1। 145 কি থাকিল আমাৰ রিমাইন্ডার থাকিল অর্থাৎ বাকি থাকিল। 155 145 দি হরণ করিলে কেইবার যায় একবার যায়, একবার গলে এই সিস্টেম 145 দি 145 দি 155 মাজত হরণ যায় একবার, বাকি থাকে কিমান 10। তো বাকি থাকিল রিমাইন্ডার 10। এতে 145 ইয়াত রাখিলে 10 দি হরণ করলে 14 বার যায়, লাস্টত বাকি থাকে কিমান আমার 5 থাকে। তো 10 এত হলে 5 এর হরণ করলে 2 বার, 5 2 10, থেকে লাস্টত যায় 0 হল 5 হব আমার কি হব 5 হব আমার কি এটাকে গসাগু হব 5। নেক্সট গণিতটো আছে 7 নম্বৰ 384 আৰু 1296 এর মাজত গসাগু ওলাব লাগে। তো প্রথমতে আমি ডাঙরটো 1296 ধরে ললো ভাজ্য 384 এর হরণ করলে কেইবার যায় 3 বার যায়, 3 বার গলে পূরণ করলে 1052 হয়, বিয়োগ করলে 140 থাকে। 140 থাকলে 384 ইয়াতে আনিলে 140 দিয়ে হরণ করিলে 384ক 140 দিয়ে হরণ করলে কেইবার যায় 2 বার যায়, 2 বার করলে আমার বাকি থাকে কিমান ইয়াতে বাকি থাকে আমার 96। দিয়ে 140 96 ইয়াত আনিলে 96 140 ইয়াত আনিলে 96 এর হরণ করলে কেইবার যায় একবার যায়। এই এনেকে 140ক 96 দিয়ে একবার, বাকি থাকে কিমান 48, 48 বাকি থাকিল। 96 ইয়াত আনিলে 48 এর হরণ করলে 96ক 2 বার যায়, 2 48 গুণ 96, লাস্টত যায় 0 থাকে, গতিকে আমার গসাগু হব 48। তা 8 নম্বর গণিতটো আছে 8 নম্বর গণিতটো আছে আমার 1848 আৰু 4058 এই দুটাৰ মাজত কি ওলাব লাগে গসাগু। এতে ডাঙৰ হ'ল 4058, 4058ক আমি প্ৰথমতে কি ল'লোঁ ভাজ্য হিচাপে ল'লোঁ। তাৰপিছত 1848ক 48 এৰে হৰণ কৰি দিলোঁ, কেইবাৰ যায় 2 বাৰ যায়। প্ৰথমতে 2 বাৰ গ'লে আমাৰ ইয়াতে এনেকৈ 2 বাৰ গৈছে 3696, বাকি আছে কিমান 362, 362 মাইনাস করলে 362 থাকে, গতিকে 362 থাকিলে এতিয়া আমি এই 1848 এটা নিলে 362 রে হরণ করলে কেইবার যায় 5 বার যায়, 5 বার গলে আমার 1810 হয়, মাইনাস করিলে কি হয় 8 এর পরে 0 গলে যে 8 আর 4 এর পরে 1 গলে
3 তার মানে 38 থাকে। আজকে কিমান হ'ব আমাৰ 362 38 হৰণ কৰিলে 9 বাৰ যায়, 9 বাৰ গ'লে কিমান থাকে আমাৰ 9 বাৰ গ'লে 342 হয়, লাষ্টত যায় বাকী থাকে 20 20 থাকিলে এবাৰ 38 ইয়াত আনিলে 20 এৰে হৰণ কৰিলে একবাৰ যাব, 20 এৰে হৰণ কৰিলে একবাৰ গ'লে বাকী থাকিল 18 18 থাকিলে এবাৰ 20 টো ইয়াত আহিল 18 দিকে এবাৰ যাব একবাৰ, বাকী থাকিব কিমান আমাৰ 2 2 বাকী থাকিলে এবাৰ 18 ইয়াত আনিলে 2 ৰে হৰণ কৰিলে এবাৰ যাব 2 9 গুণ 18 লাষ্টত যায় 0, গতিকে আমাৰ গসাগু হ'ব 2। এইখিনি আমাৰ এক্সাৰসাইজ 1.1 ৰ 1 নম্বৰৰ গোটেই গণিত মই এই ভিডিঅ'টোত আলোচনা কৰিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।